নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আছামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল। মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি খুব গুৰুত্বপূৰ্ণ এক ইনফৰমেশ্যন যোগান ধৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন হয় তেওঁলোকে যাতে ভিডিঅ'টো শেষলৈকে চায় তাৰ বাবে আমি প্ৰথমতে অনুৰোধ জনাইছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আমি জনাব বিচাৰিছোঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইউটিউব চেনেলৰ যোগেদি তেওঁলোকে মেছেজ কৰি আছিলে। মই মেছেজখিনি পঢ়িছোঁ আৰু তেওঁলোকক আজি এই ভিডিঅ'ৰ যোগেদি ৰিপ্লাই কৰিব বিচাৰিছোঁ। আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটি আইডলৰ অধীনত যদি এডমিশ্যন ল'ম বুলি ভাবি আছে বা অপেক্ষা কৰি আছে তেতিয়াহ'লে এক ছেকেণ্ড সময় অপব্যয় নকৰিব। প্ৰথম কথাটো হৈছে যে 19 চনৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডলৰ অধীনত কোনো ধৰণৰ এডমিশ্যন হোৱা নাই। মূল কথাটো হৈছে যে ইউজিচিৰ ফালৰ পৰা এপ্ৰুভেল লাগে ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ কাৰণে, কিন্তু আইডল কৰ্তৃপক্ষ গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডল কৰ্তৃপক্ষই কিন্তু এই এপ্ৰুভেলটো 19 চনৰ পৰা পোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ যে আপোনালোকে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰিম বুলি ভাবিছে বা অন্যান্য ডিগ্ৰী কৰিম বুলি ভাবিছে তেতিয়াহ'লে এপ্ৰুভেল নাই। গতিকে আপোনালোকে অন্য ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰে। প্ৰথম কথাটো হ'ল সেইটো। গতিকে এক ছেকেণ্ড সময় আপোনালোকে অপব্যয় নকৰিব। দ্বিতীয় কথাটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডলৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰি ওলাই গৈছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে জানে বা আপোনালোকে যদি সেইসকল ছাত্ৰ ছাত্ৰীক সোধে তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি আইডল অধীনত মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰিছিলে সেইসকল ছাত্ৰ ছাত্ৰী কিন্তু বহু ছাত্ৰ ছাত্ৰী ভুক্তভোগী এই কাৰণে তেওঁলোকে খুব ধুনীয়াকৈ লিখি মেলি পৰীক্ষাত এটেণ্ড কৰে আৰু সেই এটেণ্ড কৰাৰ পিছতো কিন্তু ভাল ফলাফল বা ভাল মাৰ্কছ নাপায়। মানে বহু পেপাৰ বেক লাগি থাকে। এতিয়াও এটা কথা স্পষ্ট হৈ আছে যে 2016 চনৰ 16-17 যিখিনি ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছিলে বা তাৰ আগত লৈছিলে বহু ছাত্ৰ ছাত্ৰী এতিয়াও মানে ব্ৰেক বেটাৰমেণ্টৰ কাৰণে মানে তেওঁলোকৰ কোৰ্চ কমপ্লিট কৰিব পৰা নাই। এইসকল ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটি অথৰিটিৰ লগত এতিয়াও যোগাযোগ কৰি আছে, কিন্তু তেওঁলোকক বিশেষ এটা পৰীক্ষাৰ যোগেদি তেওঁলোকক কোৰ্চ কমপ্লিট কৰাৰ কাৰণে কোনো ধৰণৰ অনুমতি দিয়া নাই, কাৰণ বহু ছাত্ৰ ছাত্ৰী ভুক্তভোগী হৈ আছে। যদিও মানে ইউজিচি এপ্ৰুভেল গুৱাহাটী ইউনিভাৰ্চিটি আইডলক দিয়ে বা আপুনি এডমিশ্যন লয় তেতিয়াহ'লে 100 জনৰ ভিতৰত খুব 10 জনমান খুব ধুনীয়াকৈ ওলাই যায়, বাকী 90 জনৰ খুব বেক বেটাৰমেণ্ট লাগি থাকে। এইটো নহয় যে মানে বেক বেটাৰমেণ্ট লাগি থাকে মানে তেওঁলোকে পঢ়া নাই, এইটো নহয়। বহু ছাত্ৰ ছাত্ৰীয়ে খুব ধুনীয়াকৈ লিখে আৰু এনচাৰ স্ক্ৰিপ্টটো খুব ধুনীয়াকৈ লিখাৰ পিছতো পঢ়াৰ পিছতো কিন্তু পৰীক্ষাত ভাল ফলাফল নাপায়। কি কাৰণে বেক বেটাৰমেণ্ট খুব গুৱাহাটী ইউনিভাৰ্চিটি আইডলৰ অধীনত মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰা ছাত্ৰ ছাত্ৰীসকলৰ লাগি থাকে সেইটো তেওঁলোকক হয়তো যদি আপুনি ফেচ টু ফেচ সোধে তেতিয়াহ'লে মোৰ ভিডিঅ'তকৈ তেওঁলোকে খুব ধুনীয়াকৈ আপোনালোকক ইনফৰমেশ্যনটো দিব। গতিকে এট লাষ্ট মই এটাই কথা ক'ব বিচাৰোঁ আপোনালোকৰ উদ্দেশ্যে, আপুনি কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি আইডলৰ অধীনত ইউজিচি এপ্ৰুভেল আহিলেও কিন্তু এডমিশ্যন ল'ব নে নলয় সেইটো আপুনি নিজেই বিচাৰ কৰি চাব। মানে আপুনি ভালকৈ লিখিলেও হয়তো বেক বেটাৰমেণ্ট লাগিব পাৰে বা আপোনাৰ কোৰ্চ কমপ্লিট নহ'ব পাৰে আপোনাৰ যি নিৰ্দিষ্ট সময় থাকে। গতিকে সেইটো এটা অকণমান মানে ড্ৰবেক্স এটা আছে বুলি আমি অনুভৱ কৰোঁ বা ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰে। দ্বিতীয় কথাটো হৈছে আপুনি কৃষ্ণকান্ত সন্দিকৈ যি ষ্টেট অপেন ইউনিভাৰ্চিটি আছে, বহু ছাত্ৰ ছাত্ৰী এতিয়া কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অধীনত এটা চমুকৈ কেকে সন্দিকৈত বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰি আছে, খুব ভাল ফলাফল পায়। আৰু আপুনি যদি তাত ভালকৈ লিখে তেতিয়াহ'লে ফাৰ্ষ্ট ক্লাছ বা তাৰ ওপৰতো আপুনি পাৰ্চেণ্টেজ কেৰি কৰিব পাৰে। এতিয়া এডমিশ্যন চলি আছে কেকে সন্দিকৈত। লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2022, অৰ্থাৎ এই চলিত মাহৰ 31 অক্টোবৰৰ কেকে সন্দিকৈৰ লাষ্ট ডেট আছে। গতিকে আপুনি যদি এডমিশ্যন ল'ব বিচাৰে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী তেতিয়াহ'লে কেকে সন্দিকৈৰ আপুনি নিয়াৰ বাই ষ্টাডি চেণ্টাৰ এটাত এডমিশ্যন ল'ব পাৰে আৰু ভাল ফলাফল বা সময় অপব্যয় নকৰাকৈ আপোনাৰ কোৰ্চ কমপ্লিট কৰিব পাৰে। গতিকে এইটো এটা খুব গুড ইনফৰমেশ্যন আপোনালোকক দিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আজি ক'বলগীয়া কথাখিনি এইটোৱে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এপ্ৰুভেল নাই বা এপ্ৰুভেল পালেও আপোনালোকে এডমিশ্যন ল'লেও বেক বেটাৰমেণ্ট লাগিব পাৰে। দ্বিতীয় কথাটো হৈছে সময় 1 ছেকেণ্ডো অপব্যয় নকৰি আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অধীনত এডমিশ্যন লৈ পিনে আপোনাৰ যি মানে সপোন আছে মানে কোৰ্চ কমপ্লিট কৰা বেচেলৰ ডিগ্ৰী হ'ব মাষ্টাৰ ডিগ্ৰী যাৰ যি প্ৰয়োজন আছে সেইখিনি আপোনালোকে কৰি পিনে আগবাঢ়িব পাৰে। গতিকে বেষ্ট উইচেছ কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীলৈ। আপোনালোকে আমাৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ সদায় আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' সদায় এডুকেশ্যনেল ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰি থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিহা পৰামৰ্শ দি আগবঢ়াই নিব বুলি মই আশা কৰিলোঁ। গতিকে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।